তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি মই গৈ আছোঁ দ্বিতীয়, মানে মোৰ নাম্বাৰটো ল'ম, মানে স্পেচিয়েল নম্বৰ। আপোনালোকে কমেণ্টত জনাব, মানে কোনটো নম্বৰ হ'ব পাৰে মোক জনাব। এতিয়া মই গৈ আছোঁ আৰু লগত গৈ আছে আমাৰ তুষাৰ ভাই। তুষাৰ ভাই নহ'লে নহ'ব, আমাৰ তুষাৰ ভাই আমাক লাগিব। তো এতিয়া মই তাতে যাই আছোঁ আৰু কেনেকৈ প্ৰচেচিংটো হয় মই আপোনাক দেখাই আছোঁ। আৰু এনেকুৱা হয়তো হ'ব পাৰে যে দ্বিতীয়ৰ ভিতৰত ভিডিঅ' চিডিঅ' এলাউ নহ'ব পাৰে দেই। সেইটো মই আগতে মই জনালোঁ কি হয়, এইটো যোনটো চিষ্টেমটো আপোনাক দেখাই আছোঁ। তো গাইজ, এতিয়া তুষাৰে লগালে ফোন যে মোৰ অলপ দেৰি হ'ব, তই মোৰ ঘৰত আহ। মোৰ দে ভাই যাই আছোঁ আৰু তাৰমানে তাৰ অলপ কি কয়, এটামানত তাৰ যাব লাগিব, মানে অফিচ যাব লাগিব। তাৰ কাৰণে তাৰ তাত যাওঁ আৰু উপায় নাই, যাব লাগিব। ডাঙৰ মানুহ নহয় যিহেতু যাব লাগিব। ওচৰৰ ঘৰ পামেই আৰু এয়া থাকে, ইয়াতে থাকে জতিয়া। এইটো আহিছে যে ওচৰ, এইটো মই দেখা দিছোঁ, এয়া আহিছে। আজি ইমান ফাষ্ট আহিছে যে দাউৰি উঠি লগাই কোনফালে যাম? যোনফালে ব'লা বল, এইটো সোমাই মানে বেক কৰি ঘূৰাই দেখোন, বেক কৰ ইয়াতে না সোমাই। সেয়া পালোঁ আমি লখৰা ৰাস্তাবোৰ হেৰি হৈছে, পিচিং হৈছে বে। আৰু তুষাৰ এইফালে ফোনত ব্যস্ত। তো গাইজ, আমি ভিডিঅ' পামেই আৰু এয়া আছে ওচৰতে আছে, লেফ্ট টাৰ্ণ হ'লে হয়। এইখন বন্ধ হৈ গ'ল ন? অঁ, এইখন বন্ধ হৈ গ'ল। মনচিত 60,000 টকা হৈছিলে আমাক। অঁ, PPF ন? ট্ৰাক আমি পালোঁ। এইবিলাক কাগজ চাগজ লৈ লওঁ, কোনটো আছিল কাগজ। এইটো নহয়, এলডনৰ চাবি তুমি ইয়াতে আছে বে, মই চোৱাই নাই। এই ভাই কাগজ ক'ত বে? এখনে নেকি? অঁ, এইখনে হয়। আমাক নিদিছিলে, মানে আমি একবাৰ আহিছিলোঁ। এইটো এই নাম্বাৰ আপুনি চালে নেকি? তো এইটোৱে আছিল, লৈ যাওঁ। এয়া হ'ল আমাৰ ভিডিঅ', যাই আছোঁ আৰু 300 টকাৰ হেৰি ন কম। আমি মানে নাম্বাৰটো হৈছে লোৱা, মানে তাৰ আগতে কি কয়, এটা ফৰ্ম ল'ব লাগে, 200 টকাৰ এটা হেৰি মানে দিব লাগে। সেইকাৰণে বক্সত পেলাইছোঁ। এই এখন নাম্বাৰ আছে, VIP নাম্বাৰ 309 অৰিজিনেল। তো যাই আছোঁ এতিয়া ইয়াক থ'বলৈ, ডাঙৰ মানুহক থ'ব যাব লাগে, চেয়াৰমেন। তো গাইজ, আমি তাৰ পৰা আহিলোঁ আৰু ইয়াতে ইয়াক নমাই দিওঁ। ভাই লগ পাম বাই। ঠিক আছে, আজি ওলাবিনে নাই? নাই আজি নোৱাৰোঁ দে বাই। আজি 1 নম্বৰত লগাইছোঁ। IMT মোক দিগদাৰ, মানে অলপ হেৰি লাগে আৰু। তো যাই আছোঁ এতিয়া ঘৰ। কামটো মানে হ'ল, মানে আপোনাৰ 200 টকাৰ এটা হেৰি দিব লাগে, ফৰ্ম এটা। মানে কেনেকুৱা হয় জানে নাম্বাৰটো, মানে আপুনি ক'ল যে মোৰ এই চাপ'জ এটা নম্বৰ ৰেণ্ডম নম্বৰ 77711 যিকোনো লোৱাৰ পিছত 200 টকা দি এটা হেৰি কাটিব লাগে। সেইটো কাটাৰ পিছত ৰিডিং লাগে, কিমান দিব নিদিয়ে। এইটো পিছত আমাক মাতিছে অহা ফ্ৰাইডে যাম মানে আমি। তো গাইজ, এতিয়া আহিলোঁ ঘৰ আৰু এখন বহুত কিবা হেৰি দিলে, চেক বুক এক্সিছ বেংকৰ আহিলে তলত। তো আহিলোঁ। A few moments later. তো গাইজ, গুড ইভিনিং। এতিয়া মই অলপ এটা জেগাত ওলাই যাই আছোঁ, আৰু ক'ত যাই আছোঁ দেখাই আছোঁ, আৰু এটা ইনফৰ্মেশ্যন আছে। তো গাইজ, আজি মই এটা আপোনাক বস্তু দেখাম হা। ষ্টাৰটো আগত দি লওঁ। তো মানে মোৰ যোনটো স্পীকাৰ যে আছে, এইটো হ'ল আপোনাৰ ছেকেণ্ড টপ মডেল হয়। ছেকেণ্ড টপত মানে আপোনাৰ কি কয়, বছৰ স্পীকাৰ নাহে, ইয়াতে আৰ্কামিছৰ হেৰি আহে স্পীকাৰ। ইয়াতেতো আৰ্কামিছৰ চাউণ্ড একদম মানে এনেকুৱা ভাল ন, একদম পাৰফেক্ট, মানে একো কমপ্লেইন নাই। কিন্তু ইয়াতে একদম মানে ভাল। মই মানে যোৱা কালি মই মানে গাড়ীখন চাফা কৰি থাকোঁতে পিছফালে মানে হেৰি বহি চালোঁ, ইয়াতে এইটো আৰ্কামিছৰ হয়, কিন্তু ইয়াতে চাউণ্ডটো নাই। মানে ঠিকে আছে, মানে ভলিউম ভকেল চকেল চব কম, মানে ইয়াতে যোনটো মানে বেছ, মানে একদম কোৱালিটি ন, পাৰফেক্ট, মানে একদম। মই ভাবিছোঁ ইয়াতে বছৰ এইকাৰ নেকি, তো চাওঁ ইয়াতে বছৰ এইটো হেৰিটো নাই, এম্বছটো নাই ইয়াতে লিখা। তো মই এইটো চাগে বদলাই দিম,
বছৰ তো এটাত স্পীকাৰ আপোনাৰ 5000 সামথিং মানে 5,500 টকা মই পিছৰটো মানে হেৰি কৰি মানে চেঞ্জ এইটো আৰু এইটো তো দুটাত 11,000 টকা লাগিব মানে ফাৰ্ষ্ট 4টা নকৰোঁ ফাৰ্ষ্ট দুটা লগাই চাওঁ তো গাইজ এতিয়া মই যাই আছোঁ Hyundai জেনুইন পাৰ্টছ আপোনালোকে জানে Hyundai আৰু Kia একে হেৰি হয় Hyundai জেনুইন পাৰ্টছত যাই কিনে বস্তু অৰ্ডাৰ দিওঁ আজি অলপ চেলুনো যাব লাগিব চুলিবিলাকৰ অৱস্থা নাই তো চাওঁ তো গাইজ এয়া আমি আহিলোঁ Hyundai জেনুইন পাৰ্টছত আৰু ইয়াতে বস্তুটো নিদিওঁ অৰ্ডাৰটো আৰু কিমান দাম একবাৰ চাই লওঁ আৰু এইটো হ'ল কম্পনেণ্ট স্পীকাৰ মানে ডাঙৰ চাইজৰ কিমান হেৰি দাম 5820 তো গাইজ এইটোৱে মোৰ হেৰি মানে ৰিচিভ দিছে সিহঁতে ৰয়েল মটৰ্ছ এইটো হয় লখৰা Hyundai জেনুইন পাৰ্টছ ইয়াতে লিখা নাই মই এতিয়া দিলোঁ আপোনাৰ 4,000 টকা হেৰি এডভান্স স্পীকাৰ দুটাৰ দাম 11,000 সামথিং আপোনালোকে চালে তাতে ইয়াতে সময় লাগিব 20 পৰা 25 দিনমান লাগিব টাইম তো গাইজ আহিলোঁ ইয়াতে ফ'ৰ হুইলছ ফিৰিটৰ লগত অলপ কাম আছে আমাৰ ইয়াতে ফিৰিটৰ হেৰিত আজি ইয়াৰ গাড়ী চাড়ী কাটিব আজি নাকি তো আৰু যাম আৰু দুজনে যাম আৰু তো গাইজ আমি দুইজনে ইয়াতে ৰাস্তাত কিবা এটা দোকানত খাই গ'লোঁ তো গাইজ এতিয়া আমি যাই আছোঁ ৰাজু ৰিয়াজ আৰু মোৰ লগত আছে সেয়া ক্ৰিত আছে ইফালে সোনীৰ মালিক মানে ফ'ৰ হুইলছৰ তো গাইজ আমি এয়া আহিলোঁ ৰাজু ৰিয়াজ চেলুনত আহি পেলাই চাওঁ যে ইমান ভিৰ মানে ভিৰ অৱস্থা নাই দুনিয়াৰ ছোৱালী আৰু ইয়াক লাগিছে টোপনি মানে উপায় নাই ৰখিব লাগিব পূজাৰ টাইম ন এইটো তো আমি ৰখি হ'লোঁ টাইম 10:30 ৰাস্তাৰ দোকান চোকান বন্ধ তাৰপিছতে আমাৰ কাম হৈ গ'ল ষ্টাৰ্ট যিহেতু পূজাৰ টাইম তো গাইজ হৈ গ'ল ৰাতি আৰু এতিয়া টাইম হ'ল 10:47 इतना लेट हाँ इतना लेट घर पे आ रहे के देखो रास्ता खाली सुनसान तो और इतना टाइम रास्ता एकदम लग्जरी रास्ता बेंगलोर टाइप ना बेंगलोर टाइप लग रहा है हमें और ये है इधर प्रीत जी के कारण में हमारा देर हो चुकी है कोई बात नहीं अगली बार हमें डिस्काउंट देगा डैम्पिंग में असर बर्स हो गया एकदम क्लीन वाओ नाइस इनको लगे हमारा रास्ता दोनों भाई कटिंग कर लिया है पार्टी में जा रहे हैं अच्छा तो गाइस प्रीत भाइयों घर আহিম हेलो या आईसी बैंकर याते है ठीक है भाई ओके भाई मिलेंगे ओके जल्दी हाँ कल मिलेंगे ओके 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 तो गाइस आजिर ভিডিওটো ইয়াতে শেষ আৰু এতিয়া টাইম হৈছে 11:10 আজিৰ ভিডিওটো ইয়াতে শেষ আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব